Hello guys, কেনে আছে আপুনি জানেনে জিৰো ইনভেষ্টমেন্ট অৰ্থাৎ আপুনি 1 টকা ইনভেষ্ট নকৰাকৈ বা খুব সামান্য পৰিমাণৰ টকা ইনভেষ্ট কৰি কেনেকৈ বিজনেছ কৰিব পাৰিব এই বিষয়ে আজি আপোনালোকক এনেকুৱা 10টা ফেক্ট জনাম কি ঠিক এই 10টা ফেক্টৰ ভিতৰত আপোনাৰ ইন্টাৰেষ্টেড কিবা এটা ফেক্ট থাকি যাবও পাৰে যেটো আপুনি আৰম্ভ কৰা নাই বা আৰম্ভ কৰিবৰ বাবে আপুনি আগ্ৰহী তেনেহলে ফেক্টৰ দুনিয়ালৈ যোৱাৰ আগতে এইখিনিতে আপোনালোক জনাই থাও যে এই ফেক্টখিনি আজিৰ এই ফেক্টখিনি এডুকেশ্যন আৰু ইনফৰমেশ্যনৰ উদ্দেশ্যতহে দিয়া হৈছে আজি জনোৱা এই ফেক্টখিনিত কোনো ধৰণৰ এডভাইস অৰ্থাৎ পৰামৰ্শ আৰু এডভাৰটাইজমেন্ট মানে বিজ্ঞাপন কেন্দ্ৰিক নহয় তেনেহলে দেৰি নকৰো আৰম্ভ কৰো Number 1 creating YouTube channel Number 2 content writer Number 3 website designer Number 4 personal trainer Number 5 blogger Number 6 online seller Number 7 insurance advisory business Number 8 affiliate marketer Number 9 digital coaching Number 10 network marketing তাৰে আজিৰ ভিডিওটো ইমানতে সামৰিলো পুনৰ লগ ধৰিম নতুন ভিডিওলৈ তেতিয়ালৈ সকলোকে বিদায়